হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ কাৰণে মই কেইটামান ইণ্টাৰেষ্টিং ফেক্ট লৈ আহিছোঁ আৰু বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নাম্বাৰ 1, ফ্ৰেণ্ডছ, ছনী কোম্পানীৰ যিমান স্মাৰ্টফোন আছে তাৰ এডবিলাকত ফোনৰ টাইমটো সদায় 10:35 হৈ থাকে। আৰু তেনেকৈ যিমান ঘড়ীৰ এড আছে তাত ঘড়ীৰ টাইমটো সদায় 10:10 হৈ থাকে। ফেক্ট নাম্বাৰ 2, কলা মেকুৰীক জাপানত লাকি মানে সৌভাগ্যশালী মনা হয়। ফেক্ট নাম্বাৰ 3, কলা নিমখ চবতকৈ প্ৰথমত ভাৰতত বনোৱা হৈছিল। ফেক্ট নাম্বাৰ 4, ফ্ৰেণ্ডছ, পৃথিৱীত মাত্ৰ 2% এনেকুৱা মানুহ আছে যাৰ চকুৰ ৰং সেউজীয়া হয়। ফেক্ট নাম্বাৰ 5, ফ্ৰেণ্ডছ, কাঁচৰ বটল এটা নষ্ট হ'বৰ বাবে 4000 বছৰতকৈও বেছি সময় লয়। ফেক্ট নাম্বাৰ 6, বাঘৰ দেখাৰ শক্তি দিনতকৈ বেছি ৰাতি হয়। ফেক্ট নাম্বাৰ 7, পৃথিৱীত যেতিয়া চন্দ্ৰগ্ৰহণ লাগে তেতিয়া চন্দ্ৰত সূৰ্যগ্ৰহণ হয়। ফেক্ট নাম্বাৰ 8, ফ্ৰেণ্ডছ, এটা নিগনিয়ে 1 পৰা 2 বছৰলৈ জীয়াই থাকিব পাৰে, কিন্তু তাৰ ভালদৰে চোৱা চিতা কৰিলে সি 5 বছৰলৈও জীয়াই থাকিব পাৰে। ফেক্ট নাম্বাৰ 9, ফ্ৰেণ্ডছ, আপোনালোকে শোৱাৰ আগত যদি কিবা ভাবি শুই যায় তেতিয়াহ'লে আজিয়ে এইটো এৰি দিয়ক, কাৰণ যদি আপুনি কিবা ভাবি শুই যায় তেতিয়া আপোনাৰ ব্ৰেইনে টোপনিটো ভাবি থাকে, সেইকাৰণে আপোনাৰ ভালদৰে টোপনি নহয় আৰু 7 পৰা 8 ঘণ্টালৈ শুব লগা হয়। যদি আপুনি শোৱাৰ আগত মনটোক স্থিৰ কৰি ৰাখে তেতিয়া 4 ঘণ্টা শুলেও আপোনাৰ ফ্ৰেছ অনুভৱ হ'ব। ফেক্ট নাম্বাৰ 10, সূৰ্যৰ প্ৰায় 108টা নাম আছে।